Rồi đi nè. Pani itu bang. Oi, পেলে যা তই। পানী বজা কিয় যা? এই বিয়া পিছে এডাল তই খালি চিগাৰেট খাব পাবহে লাগে মনে মনে আহি থাক ঐ দেখোন কিয় ঘা কাটিছ হা ঐ তই ক'ৰ পাইছ কিয় ঘা কাটি আছ ঐ তুহুতে যে প্ৰায়ভাগ যে আমাৰ গাঁৱত যে ঘা যে কাটিব হয় তুহুৰ তালৈ আমি এনেকৈ ঘা কাটিব যাওঁনে মানে তুহুতৰ গৰুহে এনেকৈ ঘা খাব লাগে আমাৰ গাঁৱত কি ঘা নাখায় নেকি আমি আগে আইছি না আজকে আইছি আমি ঘা এই তহঁতৰ পথাৰ ক'ত ঘা থাকিব হা তহঁতৰ পথাৰ ক'ত ঘা থাকিব এগাল এগাল পথাৰত খাৰ মাৰিবি এই ঘাখিনি এনেকৈ হ'ব তাৰপিছত আমাৰ ইয়ালৈ দৈ আহিবি ঘা কাটিবলৈ আৰু তই কি কৈছিলি আজিহে আহিছ আমাৰ ইয়ালৈ ঘা কাটিবলৈ তোক মই সদায় দেখা পাওঁ এইখিনি জেগাতে ঘা কাটা অল্প ঘা কাটব পরে যাইব গা কি কলি হা অকমান ঘা কাটে চালা আরে এনেকে কিয় দৌৰি আহিছা দাদা এক মাৰক কি হৈছে মানে কোৱাচোন কিয় এনেকে দৌৰি আহিছা কিমান ফেফা মুছলিম ভাষাত ক'ব নালাগে অসমীয়াত বুজাই কোৱা মই মুছলিম ভাষা ভালকৈ বুজি নাপাওঁ দাদা মানে কথাটো হ'ল তাত মই ঘা কাটিছিলোঁ তাৰপিছত এই মানুহ দুজনে তাৰপিছত মোক দৌৰাইছে আৰু মাৰিছে মোক কি কাৰণে এই ঘা কটাৰ কাৰণে কি কাৰণে মাৰিছা তোমালোকে উত্তৰ দিয়া দাদা আপুনি চাওকচোন সিহঁতৰ গাঁৱৰ পৰা আহি আমাৰ গাঁৱত কিয় ঘা দিব লাগে সেইকাৰণে আমি দাদা মিলি তাক মাৰিছোঁ হয় দাদা হয় অকলে কিছু সৰু ল'ৰাটোক পাই গৈছে পূৰা বজাই দিলি মানে এনেকৈ নহয় এনেকৈ কৰিব নালাগে নহয় আৰু কিছু তোমাক কিছু ক'ত মাৰিছে সিহঁতে এইবিলাকত মাৰিছে আৰু ইয়াত ছাল গৈছে পেটে চেটে মাৰিছে হয় নেকি এক কাম কৰিবা আৰু কিছু আৰু এবাৰ যদি কিছু ঘা কাটিবলৈ ইয়ালৈ আহা তেনেহ'লে মানে কি আছে তোমাৰ কিছু বাবাক বা তোমাৰ ককাইক তেনেকৈ ডাঙৰ মানুহ এজন লৈ আহিবা নহ'লে এনেকুৱা কিছু অবৈধ ল'ৰা ছোৱালী কিছু বহুত পাবা সৰু পালে সুবিধা পালে কিছু কিবা কয় তেনেকৈ কৰি মানুহক গম পাইছা সেইকাৰণে এবাৰ আহিলে মানে ডাঙৰ মানুহ লৈ আহিবা আৰু কিছু কিবা কয় ইয়াক কিবা এটা দিয়া হে টেবলেট খাবলৈ কিবা এটা দিয়া আছে না পকেটত খালী পকেট দাদা মানুহ মাৰ যা ঘৰ যা যা দাদা ঘৰত যা ঐ দাদা কি হ'লো ইয়াত দাদা কি ক'ব আৰু কিছু কিবা কাহিনী এটা হ'ল ল'ব এই কিছু সৰু পৰা ল'ৰাটোক কিছু কিবা সিহঁতে কিছু মাৰধৰ কৰিলে তাকে মানে মই অলপ বুজাই দিছোঁ কিছু তুমিও কিছু যাবা মনত দুখ নকৰিবা তেনেকুৱা কাহিনী কেতিয়াবা হৈ যায় আৰু কিছু সকলোকে মই কওঁ কাকো এনেকুৱা কিছু সৰু পৰাই সুবিধা কৰিলে কিছু মাৰধৰ কৰিব নালাগে আৰু বিশেষকৈ কিছু কিবা কয় যিকোনো কিছু সম্প্ৰদায় যিকোনো জাতিগত বিভেদ ভাবি নাকে এনেকুৱা কৰ্ম কৰিব নালাগে মুছলিম হ'ল কি হ'ল অসমীয়া হ'ল কি হ'ল সকলোৱে তেজটো ৰঙাই না গতিকে অসমত আছোঁ যেতিয়া সকলোৱে মিলিজুলি থাকিব লাগিব গতিকে কোনেও যাতে কাৰো কিছু এনেকৈ সুবিধা কৰি নাকে একো মাৰিব নালাগে हेलो गाइस तो वीडियो खत्म हो गल शूटिंग करी কৈছিলে এ গাইস আমাৰ ভিডিও হৈ গল যদি আমাৰ ভিডিওটো ভাল লাগে তেনেহলে লাইক কৰি দিব শেয়ার কৰি দিব কমেন্ট শেয়াৰ কৰি কৰি দিব দিব নিশ্চয় আৰু আমাৰ ভিডিও আহিব আমাৰ
ভিডিঅ' চাই থাকিব আৰু বেল আইকন বজাই দিব আমাৰ ভিডিঅ' পাই থাকিব। হয়